অনুজনী দুই ইয়াত আছে এক নম্বৰটো আছে সহজ নিয়মে যোগ কৰা সহজ নিয়ম বা পদ্ধতিয়ে সহজ পদ্ধতিয়ে যোগ কৰা ইয়াক আকৌ খৰকৈ যোগ কৰা বুলিও উলিয়াব পাৰি খৰকৈ যোগ কৰা ইয়াতে ক নম্বৰটো আছে ৭৩ যোগ ৫৪ এইটো খৰকৈ যোগ কৰিলে কি হ'ব ইয়াত আমি ৭৩ আছে ৩টো অতৰাম ৭০ হ'ব যোগ ৩টো এতিয়া লৈ আহিম এইফালে আছে ৫৪ ৫০ আনিম ৪টো ইফালে দিম ৫০ যোগ ৪ এতিয়া ৭০ আৰু ৫০ এই দুটা ভিন্ন ভিন্ন দুটা আগলৈ লৈ আহিম ৭০ আৰু ৫০ কি হাতে পাছে ১২ ইয়াত ভিন্ন আছে ভিন্ন লগাই দিম ইফালে ৩ আৰু ৪ আছে ৩ ৪ ৮ ইয়াৰ উত্তৰ হ'ব ১২৭ এইটো হ'ব ইয়াৰ উত্তৰটো ঠিক তেনেদৰে আৰু এটা মই কৰি দিছোঁ খ নম্বৰটো আছে ৮৪ যোগ ৩৮ তাতে ৩৩ দিলোঁ ইয়াতে কি হ'ব ৮৪ আছে ইয়াক আমি শূন্য অংকলৈ আনিম ৮০ কৰিম যোগ ৪ তেতিয়া ৮৪ হ'ব ইফালে ৩৩ আছে আমি ৩০ কৰিম লগতে ৩ ৩৩ হ'ব ইয়াক এতিয়া শূন্যটো ৮ আৰু ৩ আঠাইতে কি হ'ব ১১ হ'ব শূন্য আছে লগাই দিলোঁ তাৰপৰা ৪ লগত ৩ আছে ৪ আৰু ৩ ৭ হ'ব ইয়াৰ উত্তৰটো হ'ব ১১০ লগত ৭টো যোগ কৰিলে ১১৭ সহজ পদ্ধতিয়ে এইটো যোগ কৰা ইয়াৰ পাছতে আছে যোগ কৰা এইটো ইমানতে হৈছে ইয়াৰ পাছত আছে ২ নম্বৰ যোগ কৰা আছে যোগ কৰাটো আছে ২ নম্বৰ যোগ কৰা ইয়াতে আছে ক নম্বৰটো ৮ ৪ ১ ৫ এইটো যোগ কৰিব লাগে আমি প্ৰথমে সো চাইডৰ পৰা আহিম ৫ৰ লগত ৪ যোগ কৰিলে ৫ ৪ ৯ আৰু এইফালে ডাঙৰ সংখ্যাটোৰ পৰা কৰিলে সোনকালে হ'ব গতিকে ৮ ১ ৯ ইয়াৰ উত্তৰটো ৯৯ হ'ব আৰু আছে ইয়াৰ অনুজনতে ২ নম্বৰ হেৰিতে আছে বগীয়াজৰ নম্বৰটো আছে ৩১৮ যোগ ৭৬ এইটো কৰিব লাগে এতিয়া এইটো অংক আছে ইয়াতে উপলা অংক আছে ৮ৰ লগত ৬ যোগ কৰিলে ৮ ৬ ১৪ ৪ উপলিব ১ উপলা ১টো এনেকৈ থৈ দিম আমি ৭ ১ ৮ উপলা ১টো ৮ ১ ৯ আৰু এইফালে ৩টো অকল আছে ৩টো ইয়ালে নমাই আনিম ইয়াৰ উত্তৰ হ'ল ৩৯৪ ঠিক তেনেদৰে আৰু ইয়াতে বহুতকেইটা অংক আছে এতিয়া মই এনেই দুটামানহে উদাহৰণ দেখাই দিছোঁ কৰি পেলাই দেখাই দিছোঁ বাকী অনুজনী ২ থকা অংককেইটা তোমালোকে কৰিবা আজিলৈ ইমানতে সামৰিছোঁ অহাকাইলৈ পুনৰ আকৌ আগবাঢ়িম অনুজনীলৈ নমস্কাৰ